নমস্কাৰ, মই গণেশ দত্ত। আজি মই যাব ওলাইছোঁ কোচবিহাৰ। আছে মহা এজনৰ বেমাৰ মানে সংকটজনক অৱস্থাত, তাতে অলপমান খবৰ ল'বলৈ যাব ওলাইছোঁ। ৰাতিপুৱা 5 বজাতেই গাড়ীখন লৈ ওলাই আহিছোঁ। মই ৰঙিয়াত মোৰ বন্ধু উৎপল লহকৰৰ তাত ঘৰত গাড়ীখন থৈ বেংগলোৰ এক্সপ্ৰেছৰ জৰিয়তে যাম। আৰু যদি ৰেলখনে কোনো ধৰণৰ খেলি মেলি নকৰে 11:20 মানত মই কোচবিহাৰ পামগৈ। 7:15 মোৰ ৰেল আছে, ৰঙিয়াৰ পৰা উঠিম। সকলোৰে পৰা শুভেচ্ছা বিচাৰিছোঁ। ৰঙিয়া ষ্টেচন এয়া বন্দে ভাৰত এক্সপ্ৰেছ হাওৰা টু আমাৰ কামাখ্যালৈ গৈ আছে। ৰেলৱে ষ্টেচনৰ ছবি। এতিয়া আমাৰ গাড়ী আহি পাব। আহি পোৱাৰ লগে লগে গাড়ীত উঠি যাত্ৰা কৰিম কোচবিহাৰ।